তেখেতক তেওঁ এটি কলমৰে শুভেচ্ছা জনাব আমাৰ সভাপতি মহোদয়ে। সকলে এটা হাত চাপৰি বজাই দিয়া। আমাৰ দ্বিতীয় হৈছে 200 মিটাৰ দৌৰ প্ৰতিযোগিতাৰ দীপজ্যোতি গগৈ, তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁক এডাল কাঠ পেঞ্চিল দিয়া হ'ব। চাপৰি চাপৰি হাত চাপৰি। 200 মিটাৰ দৌৰত যতীন বৰা আমাৰ চিনেমা এক্টৰ নহয়, আমাৰ গাঁৱৰে ল'ৰা, গতিকে এডাল ৰবৰে তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ 200 মিটাৰ দৌৰ সমাপ্ত হৈছে। এতিয়া 100 মিটাৰ দৌৰ ল'ৰা বি গ্ৰুপৰ প্ৰথম হৈছে জিষ্ণ শৰ্মা আছেনে? তেওঁক এটি কলমেৰে সম্বৰ্ধনা জনাইছে। বিশিষ্ট অতিথি হতুৱাই দিয়াব পাৰা মিনু শৰ্মা পুৰস্কাৰ বিশিষ্ট অতিথি। আৰু বিশিষ্ট অতিথি বহি আছে। মিনু দেৱীৰ হাতৰ পৰা নিতুল বিশ্বাসৰ উপহাৰটি ল'বৰ কাৰণে আমি অনুৰোধ জনালোঁ। এয়া নিতুল বিশ্বাস দ্বিতীয় হৈছে। তাৰপিছত তৃতীয় হৈছে প্ৰশান্ত শৰ্মা, আমাৰ বিশিষ্ট ব্যক্তি আছে পদুম শৰ্মা, তেখেতৰ হাতৰ পৰা পুৰস্কাৰটি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰশান্ত শৰ্মা